চৰকাৰে অমৃত মহোৎসৱ হিচাপে গোটেই বছৰটোৱে পালন কৰে। তাৰ ভিতৰত আমাৰ প্ৰধান পৰা আমাৰ বিভিন্ন বিদ্যালয় বা অনুষ্ঠানবিলাকত এনেকুৱা ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ এটা কৰিব এইকাৰণে দিছে যাতে আমাৰ নতুন প্ৰজন্মই স্বাধীনতাটো কি স্বাধীনতাৰ বিষয়ে মোৰ অলপমান সিহঁতৰ অৱগত থাকে। কাৰণ সৰুকালত যেতিয়া সিহঁতৰ এই বস্তুটো থাকিব পইচা এটা ভালে দি বুজিবলৈ কাজিয়া কৰাতকৈ নিদিয়াকৈ কাজিয়া কৰাটো ভাল। কেইদিনমান পিছত তাৰ সেই বস্তুটো ভাঙি যাব। কিন্তু আপুনি তুলিব যাওঁতে যিটো কাজিয়া দ্বিতীয় সেইটো চিৰনি নপৰে। ঠিক তেনেকুৱা কথা যে ভুলটো আপুনি কৈ দিলে সেইখিনি সময়ত আপোনাক হয়তো বেয়া পাব পাৰে, কিন্তু পিছত এই বেয়া পাই থাকে কিন্তু নোকোৱাকৈ থকাটো ভুলটো দেখি চকু দি থকাটো হ'ল আমাৰ আটাইতকৈ বেয়া অভ্যাস। এইটো কৰিলে তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপশিকা ৰাহাং। মই নাজিৰাহাট প্ৰাথমিক বিদ্যালয় পঞ্চম শ্ৰেণীত পঢ়োঁ। আমাৰ জাতীয় পতাকা তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত আছে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। ধন্যবাদ। দেশখনৰ নাম ভাৰতবৰ্ষ। ইংৰাজী 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত দীৰ্ঘদিন চলা স্বাধীনতা আন্দোলনত আমাৰ সকলো দেশবাসীয়ে অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে চলা এই স্বাধীনতা আন্দোলনৰ বহু সংখ্যক দেশপ্ৰেমীয়ে নিজৰ জীৱন বলিদান দি শ্বহীদ হৈছিল। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি সকলোৱে গৌৰৱবোধ কৰোঁ। আহা আমি সকলোৱে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱত অংশগ্ৰহণ কৰোঁ। নমস্কাৰ।
অফিচে উত্তোলন কৰাৰ এটা সিদ্ধান্ত লৈছিল। আৰু এই সিদ্ধান্ত ল'বলৈ যাওঁতে গহপুৰত আমাৰ কনকলতা, ভৱেশ্বৰী ফুকননী আদি মনবৰ দেউৰী এওঁলোকক ব্ৰিটিছে গুলীয়াই মাৰিছিল।